নমস্কাৰ ডিয়াৰ ষ্টুডেণ্টছ, আজি 1 তাৰিখ আৰু মনতে ভাবিছিলোঁ আজিৰ পৰা ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। সেয়েহে আজি প্ৰথমটো ভিডিঅ' ইমান বিশেষ নহয় যদিও জানিব লগা এটা ভিডিঅ' তোমালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আমি সকলোৱে জানো চলি আছে নিৰ্বাচন, লোকসভা নিৰ্বাচন। আমি শুনি আছোঁ লোকসভা নিৰ্বাচন। কিন্তু লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন তাৰ মাজত কি ডিফাৰেঞ্চ আছে, কি পাৰ্থক্য আছে দুয়োটা নিৰ্বাচনৰ মাজত? আমি এই কথাখিনি হয়তো বহুতে নাজানে, জনসকলৰ কাৰণে ভাল। আৰু যিসকলে নাজানে, বহুতে নাজানে যে এইটো নিৰ্বাচন কাক নিৰ্বাচন কৰা হ'ব, সাংসদ নে বিধায়ক? এইটো নিৰ্বাচনৰ জৰিয়তে মুখ্যমন্ত্ৰী পৰিৱৰ্তন হ'ব নে প্ৰধানমন্ত্ৰী পৰিৱৰ্তন হ'ব? এই সৰু সৰু কনচেপ্টবিলাক কেতিয়াবা মানুহৰ পাজল লাগে, আৰু যিখিনি মানুহৰ পাজল লাগে তেওঁলোকলৈ এই ভিডিঅ'টি আজি বিশেষ নহয়, আৰু এটা সৰু ভিডিঅ'। প্ৰায় মানুহে জানে, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে আশা কৰোঁ তোমালোকে ভাল পাবা ভিডিঅ'টিৰ জৰিয়তে। প্ৰথমে আমি আলোচনা কৰিব বিচাৰিছোঁ যে লোকসভা নিৰ্বাচন কি, লোকসভা কি? লোকসভা কি? লোকসভা হৈছে আমি যাক সংসদ বুলি কওঁ, পাৰ্লিয়ামেণ্ট বুলি কওঁ, যিটো দিল্লীত অৱস্থিত আছে, তাক কোৱা হয় লোকসভা। এই লোকসভাৰ কাষত আৰু এটা সভা আছে, সেইটো কোৱা হয় ৰাজ্যসভা। লোকসভা, ৰাজ্যসভা এই দুয়োটা মিলি পাৰ্লিয়ামেণ্ট হৈছে। লগত আমি সম্পৃক্ত কৰিব পাৰোঁ ৰাষ্ট্ৰপতিকো, সেইটো কথা মই এতিয়া নকওঁ, তোমালোকৰ পাজল লাগিব। মনত ৰাখা যে দুটা হাউচ আছে, এটা হৈছে ৰাজ্যসভা, এটা হৈছে লোকসভা, আৰু সেই দুয়োটা মিলি হৈছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। এতিয়া ৰাজ্যসভাৰ কথাটো আজি মই আলোচনা নকৰোঁ, সেইটো ক'লে তোমালোকৰ আকৌ পাজল লাগিব। কাৰণ ৰাজ্যসভা কেতিয়াও ভংগ নহয়, প্ৰতি 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ্ড হয় সাংসদবিলাক, আৰু তাৰ কাৰ্যকাল হৈছে 6 বছৰ। কিন্তু এই যিটো লোকসভা, এইটো 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হয়। নিৰ্বাচন হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষত মানে সমাপ্ত ঘটি যায়, লোকসভা ভংগ হৈ যায়। যোৱাৰ লগে লগে 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হয়। এতিয়া আমি ক'ব পাৰোঁ 2019ত ইলেকশ্যন হৈছিল, এতিয়া 2024ত ইলেকশ্যন হৈ আছে 5 বছৰ। তাৰ আগত 2014ত হৈছিল, তাৰপিছত 19ত হৈছিল, এতিয়া 24ত হৈছে। এনেধৰণে 5 বছৰৰ মূৰে মূৰে গৈ থাকিব ইলেকশ্যনটো। আৰু কেতিয়াবা জৰুৰীকালীন কিবা ঘোষণা হৈছে, যুদ্ধ হৈছে, কিবা হৈছে, সেইটো বেলেগ কথা। কিন্তু তেনেকুৱা ধৰণৰ যদি পৰিৱেশ নাহে, তেতিয়াহ'লে সাধাৰণতে 5 বছৰৰ মূৰে মূৰে এই লোকসভা নিৰ্বাচন হয়। আৰু লোকসভা নিৰ্বাচনৰ জৰিয়তে আমি কি বাছনি কৰিব পাৰোঁ? মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কৰিব পাৰোঁ। এতিয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কি? আমি বিধানসভাৰ কথা আগে প্ৰথমে পাতোঁ। বিধানসভা মানে হৈছে অসমৰ ৰাজধানী দিছপুৰ। দিছপুৰত যিটো লেজিছলেটিভ এছেম্বলি আছে, অসমৰ বিধানসভা আছে। আপোনাৰ মোৰ একোজন বিধায়ক আছে। মোৰ যিহেতু ঘৰ ৰঙিয়াত, মোৰ বিধায়ক ভৱেশ কলিতা। এনেধৰণে বিধানসভা, কেইবাটাও বিধানসভা লগ লাগি, এটা বিধানসভা নহয়, কেইবাটাও 6টা 7টা এনেধৰণে বিধানসভা লগ লাগি কি হয়, এটা লোকসভাৰ আসন গঠিত হয়। ধৰি লওক এইখন ৰঙিয়া, এইখন কমলপুৰ, আৰু ধৰি লওক এনেকৈ 5-6টা মান বিধানসভা সমষ্টি আছে, গোটেই লগ লাগি এইটো কি হ'ব, এটা লোকসভা সমষ্টি হ'ব। আৰু এই লোকসভা সমষ্টিটো 5 বছৰত ইলেকশ্যন হ'ব, আৰু আমি তেওঁক এজন আমি বাছনি কৰিম। বাছনি কৰাৰ লগে লগে তেওঁ গুচি যাব লোকসভালৈ। বুজি পাইছে না কথাটো? সহজ কথা, আচলতে অলপ পাজল লাগে। বিধানসভাত আমি MLAক বাছনি কৰোঁ, কিন্তু লোকসভাত আমি মেম্বাৰ অফ পাৰ্লিয়ামেণ্টক বাছনি কৰোঁ। কথাখিনি বুজি ল'ব। এতিয়া লোকসভাত এজন সাংসদ হ'বলৈ আপোনাক কি কি প্ৰয়োজন হ'ব, সেইখিনি কথা মই কোৱাৰ আগতে লোকসভাৰ কিমানজন সাংসদ আছে এইখিনি কথা আমি আলোচনা কৰিম। এতিয়া অসমৰ বিধানসভা, অসমৰ বিধানসভাত অসমৰ বিধানসভাত 126 জন বিধায়ক থাকে। এইটো অসমৰ কথা দেই, অসমৰ কথা এইটো। 126 জন ব্যক্তি বাহিৰৰ পৰা আহিব নোৱাৰে, অসমৰে হ'ব লাগিব তেওঁলোক। কিন্তু যিটো লোকসভা আছে, এই লোকসভাত প্ৰায় 545টা সাংসদ থাকে। আৰু এই সাংসদ কেইজন অকল অসমৰ নহয়, এই সাংসদ কেইজন গোটেই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল তাত আছে, ৰাজ্যবিলাক আছে। এংলো ইণ্ডিয়ান ব্যক্তি দুজনক
ৰাষ্ট্ৰপতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয় তেওঁলোক আছে 545 জন গোটেই ভাৰতবৰ্ষৰ পৰা নিৰ্বাচিত কৰা হয় লোকসভাত কিন্তু অসমৰ বিধানসভাত 126 জন বিধায়কক অসমৰ পৰাই নিৰ্বাচিত কৰা হয় আৰু অসমৰ বিধানসভা যেতিয়া ইলেকশ্যন হয় তেতিয়া মুখ্যমন্ত্ৰীৰ ইলেকশ্যন বুলি ক'ব পাৰি আৰু যিটো লোকসভা নিৰ্বাচন আছে সেইটো হৈছে প্ৰধানমন্ত্ৰীৰ ইলেকশ্যন সাধাৰণভাৱে বুজিবলৈ মই এইখিনি কথা কৈছোঁ তে এইটো হৈছে কথা লোকসভাৰ সাংসদ হ'বলৈ আমাক কি কি প্ৰয়োজন হ'ব এতিয়া বৰ্তমান চলি থকা নিৰ্বাচনটো লোকসভা মনত ৰাখিবা এইটো বিধানসভা নহয় দেই লোকসভাৰ ইলেকশ্যন হৈ আছে এই লোকসভাৰ ইলেকশ্যনত তোমাৰ যদি প্ৰতিদ্বন্দ্বিতা কৰিব মন যায় মোৰ যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন যায় তেতিয়াহ'লে কি কৰিব লাগে কি কয় সংবিধানে কি কয় এই বিষয়ে সংবিধানে কয় আপুনি বা তুমি যদি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা তেতিয়াহ'লে তোমাৰ বয়স কমসে কম 25 ইয়াৰ্ছ হ'ব লাগিব 25 বছৰ তোমাৰ হ'ব লাগিব তেতিয়াহে তুমি লোকসভাৰ বাবে ইলেকশ্যন খেলিব পাৰিবা আৰু মনত ৰাখিবা এজন যদি বিধানসভাৰ সদস্য থাকে তেওঁ ধৰি লওক এবাৰ লোকসভা ইলেকশ্যন খেলিছে তেওঁ এইফালে বিধানসভাৰ সদস্য তাৰ উপৰিও তেওঁ এবাৰ লোকসভা ইলেকশ্যন খেলিছে তেতিয়া তেওঁৰ কি হ'ব তেওঁ তেতিয়া বিধানসভাৰ পদটো ত্যাগ কৰিব লাগিব অৰ্থাৎ এজন ব্যক্তিয়ে দুঠাইৰ মানে সদস্য হৈ থাকিব নোৱাৰে ধৰি লওক তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল এইবাৰ লোকসভাত খেলিছে জয় হৈছে তেতিয়া তেওঁ ৰাজ্যসভা এৰিব লাগিব আৰু যদি ৰাজ্যসভাত থাকিব বিচাৰে তেতিয়াহ'লে লোকসভাৰ সেই জয় হোৱা পদটো তেওঁ এৰিব লাগিব অৰ্থাৎ এজন ব্যক্তিয়ে এটা পদতহে থাকিব পাৰিব দুখন সভাৰ মানে তেওঁ সদস্য হ'ব নোৱাৰিব এতিয়া ৰকিবুল হুছেইন উদাহৰণস্বৰূপে ৰকিবুল হুছেইন উঠিছে এইবাৰ ধুবুৰীৰ পৰা তেওঁতো অসম বিধানসভাৰ মানে উপদলপতি কংগ্ৰেছৰ তেওঁ ধুবুৰী সমষ্টিৰ পৰা উঠিছে তেওঁ চামগুৰিৰ বিধায়ক এইবাৰ ধুবুৰী লোকসভা সমষ্টিত উঠিছে যদি ধুবুৰী লোকসভা সমষ্টিত তেওঁ জয়ী হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে চামগুৰি সমষ্টিটোৰ পৰা তেওঁ বিধায়কৰ পদটো ত্যাগ কৰিব লাগিব এটা সাধাৰণ কথা মই কৈ আছিলোঁ যোগ্যতা কি লোকসভাৰ সাংসদৰ এজন হ'বৰ কাৰণে 25 বছৰ হ'ব লাগিব তেওঁ পাগল হ'ব নোৱাৰিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব এনেধৰণে বহুখিনি কথা ইয়াত কোৱা হৈছে মই সাধাৰণভাৱে তোমালোকক বুজাৰ বাবে কৈছোঁ যিসকলে এই কথাখিনি নাজানে এতিয়া লোকসভা পৰিচালনা কৰাৰ বাবে এজন অধ্যক্ষ থাকিব ওম বিৰলা বৰ্তমান শেষেই হ'ল কাৰ্যকাল ওম বিৰলা আছিল অধ্যক্ষ লোকসভাৰ এনেধৰণে এজন অধ্যক্ষক নিৰ্বাচিত কৰা হয় আৰু অধ্যক্ষজনে লোকসভাৰ যেতিয়া আৰম্ভ হ'ব লোকসভাখনত তেওঁৰ পৰিচালনা কৰে তে এনেধৰণে আৰু কিবা যদি ডাউট থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা মই জনাবলৈ চেষ্টা কৰিম আজি এইটো সৰু ভিডিঅ' নিৰ্বাচন চলি আছে যিহেতু লোকসভাৰে মই ভাবিলোঁ লোকসভা কি আচলতে সেইটো জনাবলৈ তোমালোকক এই ভিডিঅ'টি মই প্ৰস্তুত কৰিছোঁ নাজানো মই বুজাব পাৰিছোঁনে নাই আশা কৰোঁ তোমালোকে বুজি পাবা আৰু যদি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিবা মই আৰু ভালকৈ এই কনচেপ্টটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজি প্ৰথমটো ভিডিঅ' ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ কিন্তু সেইটো ইমান মানে সেই ভিডিঅ' নাছিল আজিৰ পৰা ষ্টাৰ্ট হ'ব শৈক্ষিক ভিডিঅ' এডুকেশ্যনেল ভিডিঅ'বিলাক ষ্টাৰ্ট কৰিম আৰু ইনফৰমেশ্যনেল ভিডিঅ'বিলাকো দিম শৈক্ষিক জগতৰ লগত থকা আৰু ৰাজনৈতিক যিবিলাক ঘটনা চলি থাকে ভাৰতবৰ্ষ তথা অসমত সেইবিলাক আমি এনালাইচিছ কৰিবলৈ চেষ্টা কৰিম বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'বিলাক চাই ভাল পাবা ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ভিডিঅ'সমূহক আজি সামৰিছোঁ ধন্যবাদ